আৰু বিশ্বাস পোষণ কৰি আশাৰে বাট চাই ৰয়। মই ভাবোঁ সেই জাতীয় সংগঠনৰ ভিতৰত ১ নম্বৰ জাতীয় অনুষ্ঠান বুলি সংগঠনটো হৈছে সদৌ অসম ছাত্ৰ সন্থা। মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী বা BA, BSc বা MA, MSc কোনো ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হোৱা টপাৰ হোৱা কোনো মানুহ হয়তো সভাপতি সম্পাদকৰ চকীত আজিলৈকে বহি পোৱা নাই। কিন্তু তাৰ পিছত অসমৰ জাতীয় জীৱনত সদৌ অসম ছাত্ৰ সন্থাৰ যিটো অৱদান, যিটো তেওঁলোকৰ আধিপত্য, আপুনি ভালেই পাওক বা বেয়াই পাওক, আপুনি কেতিয়াও অগ্ৰাহ্য কৰিব নোৱাৰে, আপুনি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। ৮জন ছাত্ৰ ছাত্ৰীয়ে সংবৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিল টংলা ছাত্ৰ সন্থাই। অসমৰ ভিতৰত প্ৰথমটো আঞ্চলিক ছাত্ৰ সন্থা আছিল এই টংলা ছাত্ৰ সন্থা, যিয়ে এনেকৈ সংবৰ্ধনা অনুষ্ঠান আৰম্ভ কৰিছিল। আৰু সেই 1993 চনৰ পৰা ধাৰাবাহিকভাৱে অতিক্ৰম কৰি আহি আজি এনেকুৱা এটা পৰ্যায়ত উপনীত হৈছে য'ত ৮জনৰ পৰা আজি ২৬৬জন ছাত্ৰ ছাত্ৰীক ইয়াত সংবৰ্ধনা জনোৱা হ'ব। এটা বৰ্ণাঢ্য পৰিক্ৰমা অতিক্ৰম কৰি আহি টংলা ছাত্ৰ সন্থাই আজি এই পৰ্যায়ত উপনীত হৈছে। ইয়াত এই যে ৮জনৰ পৰা ২৬৬জন ছাত্ৰ ছাত্ৰীক হাইস্কুল শিক্ষান্ত পৰীক্ষাতে সংবৰ্ধনা জনোৱা হ'ব। ইয়াত কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ পূৰ্বাত্মন কৰবাত অলপ হ'লেও অৱদান আছে। কাৰণ এই যে তোমালোক আজি সংবৰ্ধিত হ'বা, ইয়াত এখন গামোচা, এখন ডিক্সনাৰী, এটা ফুলৰ থোপা বা কিবা এটা তোমালোকক দিয়ে তেওঁলোকে সংবৰ্ধনা জনাব। তুমি এজন ছাত্ৰ সংবৰ্ধিত হ'বা, কিন্তু তুমি মনত ৰাখিবা তুমি অকলে ইয়াত সংবৰ্ধিত নোহোৱা। তুমি সংবৰ্ধিত হোৱাৰ লগে লগে তোমাৰ ঘৰখন সংবৰ্ধিত হয়, তোমাৰ গাঁওখন সংবৰ্ধিত হয়, তোমাৰ অঞ্চলটো সংবৰ্ধিত হয়। অৰ্থাৎ তুমি সেই অঞ্চলটোত পোহৰ বিলোৱা এডাল মমবাতিৰ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে সাজু হোৱাৰ প্ৰেৰণা দিয়া হয় এই মঞ্চখনত। ইয়াত এনেকুৱা বহুত ল'ৰা ছোৱালী একেলগে বহিছে, একেলগে আছে, একেলগে সংবৰ্ধিত হ'ব, যি কোনোবা হয়তো এখন দামী গাড়ী কাঢ়িছে, যাৰ ঘৰত শৈশৱৰ পৰাই অভাৱ আৰু অনাটন কি চিন-মোকাম তেওঁ দেখিবলৈ পোৱা যায়। কিন্তু একেলগতে এনেকুৱা ঘৰৰ কোনোবা ইয়াত শিক্ষাৰ্থী থাকিব যি গাড়ীত স্কুল কলেজলৈ অহা যোৱা কৰাটো বাদ দিয়ক, হয়তো তেওঁলোকৰ ঘৰত কাৰোবাৰ ঘৰত এখন মটৰ চাইকেলো নাই, কাৰোবাৰ ঘৰত চাইকেলো নাথাকিব পাৰে। এই দুয়োটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, দুয়োটা শ্ৰেণীৰ শিক্ষাৰ্থী এনেধৰণৰ সংবৰ্ধনা অনুষ্ঠানত একগোট হয় থাকে। কিন্তু তেওঁলোকক এই যে মঞ্চখনত একেলগে আনি সম্বৰ্ধনা জনোৱা হয়, সদৌ অসম ছাত্ৰ সন্থাৰ নেতাসকলে যে, কৰ্মীসকলে যে এই উদ্যোগটো লয়, সেই দুখীয়াখিনিক ধনী কৰিবৰ কাৰণে লয় নেকি, নে ধনীখিনিৰ লগত সমান কৰিবৰ কাৰণে লয় নেকি? নলয়। এনেধৰণৰ সম্বৰ্ধনা অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য এটা। সেই লক্ষ্য উদ্দেশ্যটো কি? যে তুমি ভৱিষ্যতলৈ এজন ভাল মানুহ হ'ব লাগিব, আৰু অকল তোমাৰ নিজৰ ব্যক্তিগত তুমি উন্নতিৰ জখলাডালত শিখৰলৈ যোৱাটোৱে তোমাৰ একমাত্ৰ লক্ষ্য হ'ব নালাগে। খাই বৈ সুখ আনন্দৰ মাজত জীয়াই থকাটোৱে মানুহৰ কেতিয়াও জীৱন নহয়। কুকুৰ, মেকুৰী, গৰু, ছাগলীৰ মাজত মানুহৰ পাৰ্থক্য আছে। কুকুৰ, মেকুৰীও খাই বৈ জীয়াই থাকে, গৰু, ছাগলীও খাই বৈ জীয়াই থাকে, মানুহৰো খাই বৈ জীয়াই থাকে। কিছুমান মানুহে খাই বৈ জীয়াই থাকিবৰ কাৰণে গোটেই জীৱনটো সংগ্ৰাম কৰে, তেওঁলোকৰ কথা সুখী। কিন্তু এই যে সংবৰ্ধিত হোৱা ছাত্ৰ ছাত্ৰীসকল, মই সেইসকলৰ লগত একাকাৰ কৰিম নেকি? নকৰোঁ। কিয় নকৰোঁ? যে এই টংলা অঞ্চলটোত কিমানখিনি ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে, আৰু আজি কিমানখিনি তাৰ ভিতৰত সংবৰ্ধিত হ'ব? সকলোতো নহয়, একাংশ নিৰ্দিষ্ট ছাত্ৰ ছাত্ৰীকে সম্বৰ্ধনা কৰিব হ'ব। তুমি সেই চিন্তাটোৰে নিজক লৈ যাব পাৰিব লাগিব। তুমি ভাবিব পাৰিব লাগিব যে মই সেইসকল সৌভাগ্যৱানৰ ভিতৰৰ এজন, যিসকলৰ মাজত মোৰ এটা সুকীয়া ভাৱমূৰ্তি, মোৰ এটা সুকীয়া ব্যক্তিত্ব, মোৰ এটা সুকীয়া স্থান মই বিচাৰি পাওঁ। সম্বৰ্ধিত হোৱা ছাত্ৰ ছাত্ৰী, মই তোমালোকক এইটোৱে কওঁ
যে নিজৰ ইচ্ছামতে যদি তুমি আৰ্টছ পঢ়িছা, নিজৰ ইচ্ছামতে যদি তুমি ছায়েন্স পঢ়িছা, নিজৰ ইচ্ছামতে যদি তুমি কমাৰ্চ পঢ়িছা, তেতিয়াহ'লে ঠিকেই আছে। যদি তুমি ইচ্ছাৰ বিৰুদ্ধে গৈ কেৱল মা আৰু দেউতাৰ হেঁচাত যদি তুমি মন নথকাৰ পিছত বিজ্ঞান পঢ়িছা, তেতিয়াহ'লে মই তোমালোকক ক'ম যে এতিয়াও তোমালোকৰ সময় শেষ হৈ যোৱা নাই। তুমি আমাৰ নিজক সুধিবা যে তুমি বিজ্ঞানৰ ছাত্ৰ হয় নে নহয়। তেওঁলোকে আপোনাৰ সন্তানৰ ওপৰত কেতিয়াও জাপি নিদিব, এটা মাৰাত্মক অপৰাধ। আপুনি তাই কি প্ৰতিভা আছে, সি কি বিচাৰে, তাই কি বিচাৰে, আপুনি এবাৰ হৃদয়ংগম কৰিবলৈ চেষ্টা কৰক। আপুনি নিজে দেখা সপোনটো আপুনি তাৰ ওপৰত বা তাইৰ ওপৰত কেতিয়াও জাপি নিদিব জোৰ জবৰদস্তি। এইটো ভুল কথা। কাৰণ তাৰো এটা ইচ্ছা আছে, তাইৰো এটা সপোন আছে নিজৰ জীৱনটোক লৈ। সৰুৰ পৰা এটা প্ৰতিভা লৈ ডাঙৰ হৈছে। ইয়াত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ এটা নিজস্ব প্ৰতিভা আছে, আৰু সেই প্ৰতিভাটো বুজি পাব লাগিব যে সি বা তাই কিহৰ কাৰণে যোগ্য। মই কিয় কৈছোঁ আপোনালোকক, পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যিবিলাক মানুহৰ জীৱনৰ গতিপথ কেৱল ধ্বংস হৈছে অভিভাৱকৰ কাৰণে, আৰু বহুত এনেকুৱা অভিভাৱক আছে আৰু ছাত্ৰ ছাত্ৰী আছে আপোনালোকৰ নিজৰ জীৱনটো ৰক্ষা পাব। আপুনি চাব যে নিজে লোৱা সঠিক সিদ্ধান্তৰ কাৰণে হয়তো জীৱনৰ গতিপথ বেলেগ হৈছে। দেউতাকে বিজ্ঞান পঢ়িবৰ কাৰণে তাগিদা দিছিল, কাৰণ তিনিটা ল'ৰাৰ ভিতৰত কেইজন আছিল সৰু আৰু আগৰ দুজনে বিজ্ঞান পঢ়িছিল। গতিকে দেউতাকৰ মন যে ৩ নম্বৰ ল'ৰাটোৱেও বিজ্ঞানী পঢ়ক। সেই সৰু ল'ৰাটোৱে দেউতাকৰ কথাৰ বিৰোধিতা কৰিছিল, আৰু সেই ল'ৰাটোৱে কৈছিল যে নাই দেউতা, মই বিজ্ঞান নপঢ়োঁ, আপুনি মোক ছায়েন্স পঢ়িবলৈ জোৰ নকৰিব। আৰু তেতিয়া দেউতাকৰ উত্তৰ আছিল যে দুইটা দাদাই যেতিয়া পঢ়িছে তই কিয় নপঢ়িবি। তাৰপিছত সেই সময়ৰ সেই সৰু ল'ৰাটোৱে কৈছিল যে দুইটা দাদাই পঢ়িলে বুলি মই কিবা পঢ়িব লাগিব নেকি, এই বুলি যুক্তি দিছিল। আৰু দেউতাকৰ লগত এটা সময়ত সেই কথাটোক লৈ কথা তৰ্কাতৰ্কি হৈছিল। পিছত মাকৰ হস্তক্ষেপত দেউতাকে নিজৰ সিদ্ধান্ত সলনি কৰিছিল, আৰু সেই ল'ৰাটোৱে আৰ্টছ পঢ়িছিল নিজৰ ইচ্ছামতে। কিন্তু দেউতাকৰ মতৰ বিৰুদ্ধে যিজনে সেই তেতিয়াই বিৰোধিতা কৰি পেলাই নিজে আৰ্টছ পঢ়িছিল, আৰু আৰ্টছ পঢ়ি পেলাই পৰৱৰ্তী সময়ত নিজৰ জীৱনটোক লৈ যিটো স্বপ্ন দেখিছিল, সেই ছাত্ৰজনে হৈছে আপোনালোকৰ সন্মুখত মাইক্ৰফোনৰ আগত এই মুহূৰ্তত কথা কৈ থকা পৰীক্ষা দি আধা দি পেপাৰ ফালি পেলাই ওলাই অহা ল'ৰাটোক কোন শিক্ষাগুৰুৱে বাবা তই ভাল কাম কৰিছ দেই বুলি ক'ব, বা তই বৰ ভাল ল'ৰা দেই এনেকে ক'ব, হয় নে? অসভ্য বুলি ক'ব। সেই সময়ত অসভ্য আৰু আটাইতকৈ উদণ্ড বুলি ভবা সেই ল'ৰাটোৱে আজিৰ দিনত আপোনাৰ মোৰ কাৰণে সাৰ্থক জুবিন গাৰ্গ। সেই সময়ত যদি ফিজিক্সৰ পেপাৰখন ফালি ওলাই নাহিলহেঁতেন, তেনেহ'লে হয়তো আপুনি মই আজিৰ এই জুবিনজনক পালোহেঁতেন নে নাই সন্দেহ আছে। দেউতাৰ ইচ্ছাত যদি মই সেই সময়ত বিজ্ঞান পঢ়িলোহেঁতেন, আজি মই মাইক্ৰফোনৰ সন্মুখত কথা কৈ থাকিব পৰা নিতুমনি শইকীয়াজন হ'লহেঁতেন নে নাই মই নাজানো। গুৱাহাটী বিশ্ববিদ্যালয়ে যদি 3 দিনৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাৰ দৰমহা সেই সময়ত কাটি নিদিলেহেঁতেন, তেতিয়াহ'লে পৰৱৰ্তী সময়ৰ ভূপেন হাজৰিকাজন সৃষ্টি হ'লহেঁতেন নে নাই আমি নাজানো। অৰ্থাৎ মানুহৰ জীৱনত এনেকুৱা কিছুমান মুহূৰ্ত আহে, এনেকুৱা কিছুমান সময় আহে, যিবিলাক সময় সেই সময়ৰ কাৰণে অত্যন্ত স্পৰ্শকাতৰ। কাৰোবাৰ কাৰণে সেই সময়খিনি আটাইতকৈ বৰ্ধিত সময়, আটাইতকৈ আপোনাৰ মাৰাত্মক ভুল বুলি অভিহিত কৰিবলগীয়া সময়। কিন্তু পৰৱৰ্তী সময়ত নিজৰ কাৰ্যৰ, নিজৰ চিন্তাই, নিজৰ প্ৰতিভাই সেই মানুহক এনেকুৱা এটা পৰ্যায়লৈ নিয়ে বা নিব পাৰে যে ইয়াত সেইটো ভুল নহয়, তেওঁ প্ৰমাণ কৰি দেখুৱায়। এটা চোকা ল'ৰা, এজনী মেধা ছোৱালী, তাই চোকাহে হ'ব পাৰে, তাই সি মেধাহে হ'ব পাৰে, কিন্তু সি সময় পৰিমাণে অসৎ, দুষ্ট, দগাবাজ, বদমাছৰ শিৰোমণি হ'ব পাৰে। কিন্তু এটা ভাল ল'ৰা সম পৰিমাণে কিন্তু
চোকা আৰু মেধা হ'ব পাৰে। কিন্তু সেই চোকা ল'ৰাটো মেধা ছোৱালীজনী সম পৰিমাণে ভাল নহ'বও পাৰে। তাই অকল পঢ়া শুনাহে চোকা, চৰিত্ৰ বুলিবলৈ তাই একো নাই। সি অকল পঢ়া শুনাহে চোকা, তাৰ ব্যক্তিত্ব বুলিবলৈ একো নাই, সি এটা লম্প। সেইটো হ'ব নালাগে। চোকা আৰু মেধা হোৱাৰ আগত তুমি প্ৰথমতে ভাল হোৱা। বহুত তেনেকুৱা দক্ষ অধিবক্তা আছে যি টকাৰ জোৰত শেষ মুহূৰ্তত তেওঁ গোটেই গোচৰ লুটিয়াই দিব পাৰে আদালতত। কেৱল তেওঁলোকে টকাহে চিনি পায়, টকাৰ জোৰত কৰে সেইবিলাক। টকা নহ'লে কিন্তু তেওঁ কোনো কেছ নলয়। যিমানে দৰিদ্ৰ মানুহ তেওঁ কাকলি নাযাওক, তেওঁ নলয়। সেই মানুহজন কোনোবা হাইকোৰ্টৰে হওক, কোনোবা সুপ্ৰিম কোৰ্টৰে হওক, গোটেই নামজনা তেওঁ উকিল। তুমি মনত ৰাখিবা, তেওঁ এজন নামজনা উকিল, তেওঁ এজন দক্ষ অধিবক্তা ঠিকেই, কিন্তু তেওঁ এজন ভাল মানুহ নহ'ব পাৰে। যদি মাটি বাৰী কুকুৰ গৰু ছাগলী মেকুৰী সোপাকে যদি তেওঁ বিক্ৰী কৰিবলগীয়া হৈছে, সৰ্বস্ব যদি কাৰোবাক বন্ধকত দি পেলাই গৈ তেওঁ যদি গোচৰৰ কাৰণে নিজক আত্মসমৰ্পণ কৰিছে, তেতিয়া সেই মানৱতাবোধ, সেই মূল্যবোধ যদি অধিবক্তাজনৰ ওচৰত নাই, তেতিয়া তেওঁ দক্ষ অধিবক্তা হ'ব পাৰে, মোৰ ওচৰত তেওঁ ভাল নহয়। মৃত্যুৰ দুৱাৰ দলিপা যিধৰণে কোনোবা চিকিৎসকে ৰোগীক বচোৱা মানি তেওঁ ভাল চিকিৎসক নহয়। তেওঁ টকাৰ জোৰতহে যদি অকল মানুহক মৃত্যুৰ দুৱাৰ দলিপা বচাই তোলে, তেওঁ যদি বুজি নাপায় মানৱতাবোধ, তেওঁ যদি তাত কোনো ধৰণৰ সহানুভূতি নাই, তেনেহ'লে তেওঁ এজন দক্ষ চিকিৎসক হ'ব পাৰে, তেওঁ ভাল চিকিৎসক নহ'বও পাৰে। দৰিদ্ৰ মানুহৰ তেওঁ মৰ্মবিলাক বুজি পাব লাগিব। সেইকাৰণে মই তোমালোকক কওঁ যে তোমালোক প্ৰথমতে ভাল মানুহ হ'বলৈ চোৱা, আৰু ভাল মানুহ যেতিয়া তোমালোক হ'বা, তেতিয়া তোমালোক স্বতঃস্ফূৰ্তভাৱে এজন ভাল ইঞ্জিনিয়াৰ হ'বা, ভাল অধিবক্তা হ'বা, ভাল অধ্যাপক হ'বা, ভাল সাংবাদিক হ'বা, সকলোবিলাক হ'বা। তোমালোকৰ মাজত প্ৰচুৰ সম্ভাৱনা আছে, মই বুজি পাওঁ। নিজে নিজে নিজৰ সপোনটোক লৈ আগবাঢ়ি থাকিলে আমি সেই শিক্ষণ পাম। সদায় এটা কথা মনত ৰাখি চলিবা, ভিৰৰ মাজত থাকিবা, কিন্তু সদায় নিজকে সুকীয়াকৈ ৰাখিবা। একেলগেই থাকিবা, কিন্তু ক'ৰবাত নিজক পৃথক কৰি ৰাখিবা। শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবা, কিন্তু উজ্জ্বল নক্ষত্ৰ হৈ তাৰ মাজত জিলিকি থাকিবলৈ চেষ্টা কৰিবা। সেই চিন্তাৰে যেতিয়া তুমি নিজক লৈ যাব পাৰিবা, তেতিয়া চাবা তোমাৰ ভৱিষ্যত কেতিয়াও বেয়া নহয়। তুমি শ্ৰেণীটোৰ 10জন, 100জন, 20জন, যিমান সংখ্যক ছাত্ৰ ছাত্ৰী নাথাকক কিয়, তুমি সদায় নিজক সুধিবা যে 100জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত মোৰ স্থান ক'ত।